জাতিলাও পাতৰ লগত ডিমৰ কাৰী। প্ৰথমে সতেজ জাতিলাও পাত অলপ মই গছৰ পৰা ছিঙি আনিলোঁ। তাৰ পাছতে পাতখিলাৰ পাছফালে যিবোৰ পীৰা থাকে সেই পীৰা গোটেইখিনি মই এৰুৱাই লৈছোঁ। এৰুৱাই লোৱাৰ পাছতে নিমখ অকণমান দি 15 মিনিট সময় তিয়াই ৰাখিলোঁ। তিয়াই ৰখাৰ পাছতে ভালদৰে টুকি লৈ মই মিক্সিত এয়া দেখা পাইছেনে ধুনীয়াকৈ মিহি এটা পেষ্ট বনাই ল'লোঁ। এতিয়া তেল গৰম কৰি তাতে কাজু কেইটামান আদা নহৰু অকণমান ভালদৰে গোন্ধ যোৱালৈকে মই ভাজি লৈছোঁ। তাৰ পাছতে অকণমান হালধি দিছোঁ। হালধি বেছি দিয়া নাই যিহেতু তাৰ পাছতে পিচি ৰখা পেষ্টখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ পানীখিনি শুকোৱালৈকে। পানীখিনি শুকোৱাৰ পাছতে মই গৰম পানী দিছোঁ। এয়া দেখা পাইছেনে ধুনীয়াকৈ আৰু এইখিনিতে এতিয়া মই ভালদৰে উতলিবলৈ দিম। উতলাৰ পাছতহে মই নিমখ দিছোঁ দেই। এইখিনিতে উতলি আছে। উতলাৰ পাছতে বইল কৰি ৰঙচুৱাকৈ ভাজি ৰখা ডিম 3টা ইয়াতে দি দিছোঁ। এই ডিমখিনিও এতিয়া মই ধুনীয়াকৈ লৰাই ভাজি ল'ম আৰু এয়া দেখিছেনে ধুনীয়া এটা ৰং আহিছে। আপোনালোকে বাৰু এইদৰে খাই পাইছেনে? যদি খোৱা নাই এবাৰ খাই চাবচোন, খাবলৈ খুব ভাল লাগে। কিন্তু আৰু এটা কথা, যেতিয়া আপোনালোকে এই জোলখন খাব তেতিয়া কিন্তু অকণমান নেমু চেপি ল'ব। নেমু চেপি ল'লে খাবলৈ সোৱাদ হয়। ভাৱটো অকণমান বেলেগ আহিব পাৰে, সেইকাৰণে অকণমান নেমু চেপি খাব। নেমু চেপি খালে খুব সুন্দৰ এটা সোৱাদ হয়। আৰু